এতিয়া কৰিম নাম্বাৰ 2 তো নাম্বাৰ 2 তোত কি দিয়া আছে তলৰ কোণবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব এইটো হে 1 তোৰ দৰে খালি ইয়াতে এটা নতুন বস্তু হৈছে কি ক্ৰমে বুলি কৈছে মানে এইটো ক্ৰমতে সমানুপাতত থাকিব না নাথাকিব সুধিছে তোমালোকক ঠিক আছে এইটো আগৰটোৰ দৰে যেনেকৈ আমি 1 তো কৰিছো আগৰ ভিডিঅ'টো তোমালোকে চালে গম পাবা 1 নম্বৰটো আমি যেনেকৈ কৰিছো হেনেকৈ আমি এখিনিও কৰিব লাগিব ফাৰ্ষ্টতে আমি কি কৰিব লাগিব ফাৰ্ষ্টতে কৰিব লাগিব ইনি ডাইৰেক্ট লিখিলে হ'ল ইয়াতে এবাৰ ইয়াত ফাৰ্ষ্ট যেটো আছে ফাৰ্ষ্ট কি আছে p আছে আৰু লাষ্ট কি আছে q স্কয়াৰ আছে ফাৰ্ষ্টৰটো আৰু লাষ্টৰটো এই দুটা পূৰণ কৰি দিলে হ'ল p q স্কয়াৰ ফাৰ্ষ্টৰটো আৰু একেবাৰে লাষ্টৰটো এই দুটা কি কৰিব লাগিব পূৰণ কৰিব লাগিব গতে p আৰু q স্কয়াৰটো পূৰণ কৰিলে কি হ'ব p q স্কয়াৰ কাৰণ এই দুটা নাম্বাৰ নহয় নাম্বাৰ হলে পূৰণ কৰিব পাৰি এই নাম্বাৰ যেটো নহয় এটো আখৰ হে সেই কাৰণে p আৰু q স্কয়াৰটো পূৰণ কৰিলে দুটা লগ লাগি যাব সেই কাৰণে p আৰু q স্কয়াৰটো লগ লাগি গৈছে pq স্কয়াৰ হৈছে ঠিক আছে ওটা ফাৰ্ষ্টৰটো আৰু লাষ্টৰটো পূৰণ কৰোতে কি পালো pq স্কয়াৰ পালো এটা নেক্সট আমি কি কৰিম মাজৰ দুটা পূৰণ কৰিম ইয়াতে আমি লাষ্টৰটো আৰু শেষৰটো আৰু ফাৰ্ষ্টৰটো পূৰণ কৰিছিলো এই দুটা পূৰণ কৰিলো এবাৰ নেক্সট মাজৰ দুটা পূৰণ কৰিম মাজৰ দুটা পূৰণ কৰিলে কি হ'ব মাজত কি আছে pq পূৰণ কি আছে p স্কয়াৰ q আছে মাজত কি আছে pq টো আছে আৰু কি আছে p স্কয়াৰ q আছে তাৰ কাৰণে এটো লিখিছো ওতে এই দুটা পূৰণ কৰিলে কি হ'ব চাবাচোন ইয়াতে p কেইটা আছে এটা আছে আৰু ইয়াতে p কেইটা আছে দুটা স্কয়াৰ হৈ আছে সেই কাৰণে পূৰণ কৰিলে এতে এটা p ইয়াতে দুটা p p আৰু p স্কয়াৰ পূৰণ কৰিলে কি হ'ব p কিউব হৈ যাব তিনিটা হৈ যাব ঠিক আছে ইয়াতে যেটো এটা আছিল ইয়াতে দুটা আছিল তাৰ কাৰণে পূৰণ কৰোতে কেইটা হ'ল তিনিটা হৈ গ'ল আৰু q তেনেকৈ চাব লাগিব q এতে এটা আছে আৰু ইয়াতেও এটা আছে সেই কাৰণে q কেইটা হ'ল q হ'ল দুটা তাৰ মানে কিমান হ'ব p আৰু p স্কয়াৰ পূৰণ কৰিলে p কিউব আৰু q আৰু q পূৰণ কৰিলে q স্কয়াৰ গতিকে এইখিনি হ'ল মানে ফাৰ্ষ্টৰটো আৰু লাষ্টৰটো পূৰণ কৰোতে কি পালা pq স্কয়াৰ পালা আৰু মাজৰ দুটা পূৰণ কৰোতে কি পালা তোমালোকে p কিউব q স্কয়াৰ পালা হৈছে এতিয়া তোমালোকে চোৱা এইটো আৰু এইটো সেম হৈ আছে নেকি মানে এইখিনি আৰু এইখিনি একে হৈ আছে নেকি এইখিনি আৰু এইখিনি নাই হোৱা যদি একে একে হোৱা নাই তেতিয়ালে সমানুপাতত নাথাকিব যদি একে একে হল হয় তেতিয়ালে সমানুপাতত থাকিল হয় গটেটা লিখি দিলি হল যেহেতু p * q স্কয়াৰ নট ইকুৱেল সমান হোৱা নাই কি হৰ লগত pq * p স্কয়াৰ q ৰ লগত ইকুৱেল হোৱা নাই এটাকে সমানুপাতত নাথাকে সমানুপাতত নাথাকে গটিকে এইখিনি আছিল এটো হল নাম্বাৰ 2 তো নাম্বাৰ 2 মই কৰি দিছো c তো বাকি কেইটা সহজ a b হেগেটা সহজ এই c তো অলপ হয়তো টান পাব তোমালোকে সেই কাৰণে মই c তো কৰি দিছো বাকি কেইটা একে কৰিলে হল প্ৰথমতে ফাৰ্ষ্টৰটো আৰু লাষ্টৰটো পূৰণ কৰিবা যিমান হয় লিখিবা তাৰ পাছত মাজৰ দুটা পূৰণ কৰিবা মাজৰ দুটা পূৰণ কৰি যিমান হয় ইমান লিখিবা যদি একে একে হয় পূৰণ কৰোতে তেতিয়ালে সমানুপাতত থাকিব আৰু যদি একে একে নহয় সমানুপাতত নাথাকে হৈছে ইয়াতে সমান নহয় কাৰণে মই সমান চিহ্ন কাটি দিছো এইটো হল 2 তো 2 ৰ c তো কৰিছো বাকি কেইটা কৰিলে হল আগৰ ভিডিঅ'ত তোমালোকক 1 ৰ মই কৰিছিলো a তো হেতৰ দৰে এটো সেম একে গটিকে ভালদৰে চাবা এটো যদি বুজি পোৱা নাই হেতো ভালদৰে চালে হেতো বুজি পালে এটো বুজি পাবা ঠিক আছে